এতিয়া আমাৰ মঞ্চত এজনী কণ্ঠশিল্পী লৈ আহিছোঁ। নাম কি আছিল? নামটো মেনশ্যন কৰিব নিদিয়ে ছাৰ। হা দে কণ্ঠশিল্পীগৰাকীৰ নামটো মেনশ্যন কৰিব হাক দিছে। বলক শুনো আহক, আপোনালোকে মনোৰঞ্জন লওক। খণ্ডুৱে মাৰিব মৰতি যদি। বলক অলপমান এডভাৰটাইজ লওঁ। পৰীক্ষা আহিল খবৰ নিদিয়াকৈ, খাই হেনো ছাত্ৰ ছাত্ৰীৰ মাথা। সুখৰ কথা যে আমাৰ হাতত নোটছবোৰ আছিল। ইয়াৰ উত্তৰ বিচাৰিবলৈ ইমান যে টান। ছাত্ৰ ছাত্ৰীৰ মাথা নষ্ট। আধা ঘণ্টাতে এডভাৰটাইজ চেছ হোৱাৰ লগে লগে আমি আৰু আন এগৰাকী কণ্ঠশিল্পী মাতি আনিছোঁ। আৰম্ভ কৰক, আপোনালোকে মনোৰঞ্জন লওক। শ্ৰোতা দৰ্শক মণ্ডলী, আজি ইমানতে আমাৰ সাংস্কৃতিক সন্ধিয়া সমাপ্ত কৰিছোঁ। নহ'ব, আমাক সাংস্কৃতিক সন্ধিয়া লাগিব। অলপমান পিছত মই হাৰা এডালো থাকবা নাই।